নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এটা ইম্পৰ্টেণ্ট কথা কওঁ বুলি আহিলোঁ আকৌ বহুতে কৈ আছে যে ভাইবা 15 নম্বৰ ভাইবা 5 নম্বৰ বহুত কেণ্ডিডেটে কোৱা শুনিছোঁ মই 3 পাইছোঁ মই 4 পাইছোঁ মই 7 পাইছোঁ মই 8 পাইছোঁ মইতো নাজানো মই ভাইবা দি আহিলোঁ মই চকু কাগজখনলৈ নগ'লেই তেওঁলোকৰ লগত কথা পতাত মই ব্যস্ত হৈ আছিলোঁ সেইটো সময়ত গতিকে মোৰ মানে চকুত বেলেগলৈ নগ'লেই তেওঁলোকৰ লগত কথা পাতি থাকোঁতে তেওঁলোকৰ মুখলৈ চাওঁতে চকুলৈ চাওঁতেই মোৰ সময় গ'ল গতিকে বেলেগে কি ভাবিছে নাজানো মই কিন্তু একো গম নাপাওঁ মই ভাইবা ৰুমৰ বাহিৰত ডকুমেণ্ট ভেৰিফিকেশ্যন এটা চহী কৰিলোঁ তেওঁ ছাৰহঁতলৈ চালোঁ বাকী বিশেষ একো মই আনকি কিছুমানে আগৰ বছৰত মই এইটো কথা বৰ্তমান এপ্লাই হৈছে নাই কথাটো নাজানিম কিন্তু আগৰ বছৰ মই শুনিছিলোঁ যিবিলাক কেণ্ডিডেটে ৰিজাৰ্ভেশ্যন কেটেগৰীতকৈ ওপৰত উঠি অৰ্থাৎ ইউআৰত পাছ কৰিছিলে মই যেনিবা এজন OBC কেণ্ডিডেট মই যেনিবা কি কৰিছোঁ ইউআৰত যেনিবা পাছ কৰিছোঁ তেতিয়া কি হয় মোৰ যিখন চহী কৰিবলৈ কাগজ দিয়ে তাত কাষ্টটো ইউআৰ লিখা থাকে বুলি শুনিছিলোঁ আগৰবাৰ এইবাৰ সেইটো আছেনে নাই মই ভাবিছিলোঁ ঘৰত মই চাম এইটো কিন্তু মই পাহৰি থাকিলোঁ সেইটো সময়ত মানে তেওঁলোকৰ লগত কথা পতাত মই ইমানেই ব্যস্ত হৈ গ'লোঁ সেই কথাটো চাবলৈ পাহৰি গ'লোঁ দাঁতিত মোৰ কাষ্টটো OBC আছে নে ইউআৰ আছে একচুৱেলি কাষ্টটো মোৰ OBC হয় কিন্তু মানে মই ইউআৰত পাছ কৰিছোঁ নে OBCত পাছ কৰিছোঁ এই কথাটো মানে গম পাওঁ মইতো OMR ডাউনলোড কৰিলোঁ মই গম পাওঁ মই কিমানখিনি নম্বৰ পাইছোঁ তথাপিও মানে ক্ৰছ চেক এটা কৰাটো জৰুৰী বুলি মই ভাবি গৈছিলোঁ ঘৰৰ পৰা চাম মই কাগজখনত কি লিখা আছে কিন্তু মানে কি হয় মই পাহৰি গ'লোঁ সেইটো সময়ত এতিয়া মই কথাটো কিছুমান কওঁ আপোনালোকক যে আপোনালোকে ভাইবা ৰুমত সোমাই কেতিয়াও কাগজ পত্ৰত তেওঁলোকে কি লিখিছে পিৰিক পাৰাককৈ চকু দি নাথাকিব এইটো বেয়া বুজায় মানে কি আপুনি তেওঁলোকৰ পেনেলত বহি থকা ছাৰহঁতৰ লগত আপুনি ভাইবা দিব গৈছে অৰ্থাৎ আপুনি তেওঁলোকৰ লগত কথোপকথন কৰিব গৈছে গতিকে কথা কওঁতে সদায় মানুহৰ চকুলৈ বা মুখলৈ চাই কথা ক'ব আপুনি যদি তেওঁলোকৰ লগত কথা পাতি থাকোঁতে তেওঁলোকৰ প্ৰশ্ন উত্তৰ দি থাকোঁতে পিৰিক পাৰাককৈ মোক কিমান নম্বৰ দিছে চাওঁচোন কিমান ভাইবাত নম্বৰ আছে এইবিলাক যদি পিৰিক পাৰাককৈ চকু দি থাকে চাব আপুনি 8 পাছ বা 10 পাছৰ ভাইবা দিবলৈ গৈছে আপোনাৰ কোৱালিফিকেশ্যনৰ তেওঁলোকৰ কোৱালিফিকেশ্যন নিমিলে তেওঁলোক বহুত পঢ়া শুনা মানুহ আমাতকৈ বহুত ভালকৈ জানে তেওঁলোকে বহুত কথা ভালকৈ জানে গতিকে তেওঁলোকেও আমাক লক্ষ্য কৰি থাকে যে ল'ৰাটোৱে কি চাই আছে গতিকে তেওঁলোকে যদি চায় যে আমাৰ লগতচোন কথা পাতি থাকোঁতে তেওঁচোন ইচোন পিৰিক পাৰাককৈ বা এওঁচোন পিৰিক পাৰাককৈ বেলেগ আৰু চাই আছে গতিকে ভাইবা দি থকাৰ সময়ত ছাৰহঁতৰ চকুলৈ সদায় চাব পিৰিক পাৰাককৈ ইফালে চাই নাথাকিব কাৰণ আপুনি জানে আপুনি 8 পাছ বা 10 পাছৰ ভাইবা দিবলৈ গৈছে ঠিক আছে আপোনাৰ কোৱালিফিকেশ্যনৰ তেওঁলোকৰ কোৱালিফিকেশ্যনৰ মাজত পাৰ্থক্য আছে ঠিক আছে গতিকে তেওঁলোক আমাতকৈ বেছি পঢ়া শুনা বয়সত ডাঙৰ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে আমাৰ চকুলৈ চালেই গম পায় বা আমাৰ মুখলৈ চালেই গম পায় যে আমি কি ভাবি আছোঁ ক'লৈ চাই আছোঁ গতিকে তেওঁলোকে যদি কেনেবাকৈ অলপো অনুমান কৰিব পাৰে যে ল'ৰাটোৱেচোন আমাৰ লগত বা ছোৱালীগৰাকীয়েচোন বা কেণ্ডিডেটজনেচোন আমাৰ লগত কথা পাতি থাকোঁতে পিৰিক পাৰাককৈ কাগজ পত্ৰলৈহে চকু গৈ আছে বা আমি কি কৰিছোঁ আমি কি লিখিছোঁ এইবিলাকহে চাই আছে তেতিয়া বেয়া প্ৰভাৱ পৰে সেইটো কথাৰ ওপৰত গতিকে কিমান নম্বৰ দিছে তেওঁলোকৰ হাতত আপোনাৰ যদি ভাইবা ভাল হৈছে আপুনি যদি তেওঁলোকক মোহিত কৰিব পাৰিছে যে আপুনি যদি ভালকৈ তেওঁলোকৰ লগত কথা বতৰা পাতিব পাৰিছে আপোনাক এটা ভাল নাম্বাৰ দিবই গতিকে কোনো চিন্তা ভাৱনা নকৰাকৈ কিমান কাম জিতি নকৰিব গতিকে কি কৰিব ভাইবা দিবলৈ যাব চকুৱে চাই কথা পাতিব ভালকৈ কথা পাতিব নম্ৰবদ্ধ হৈ কথা পাতিব বেছি জনা নিচিনা নেদেখুৱাব গতিকে এইকেইটা কথাই মই কওঁ বুলি ভাবিছোঁ মানে কিছুমান কেণ্ডিডেটে কৈছে যে মই চাইছিলোঁ এইটো কথা বেয়া কথা মানে কি কাৰণে বেয়া কথা চোৱাটো মানে আপুনি ভাইবা দিবলৈ যোৱাৰ সময়ত তেওঁলোকৰ লগত কথা পাতিব বেলেগ কথাত আপোনালোকক গুৰুত্ব দিবলৈ প্ৰয়োজন নাই ভাইবা ভাল হৈছে আপোনাক নাম্বাৰ দিব কথাটো কৈছোঁ আপুনি যদি চাইও থাকে আপোনাক যিমানটো নম্বৰ দিব সিমানটোৱে দিব গতিকে এনেকুৱা নিচিনা কথা নকৰিব যে আপোনাৰ ভাইবাৰ প্ৰব্লেমত আহি দিব এনেকুৱা কথা নকৰিব গতিকে এইখিনিয়ে কৈছোঁ গতিকে সাৱধান হ'ব এইবিলাক কথাত যিমান সাৱধানতা অৱলম্বন কৰিব সিমানে আপোনালোকৰ ভাইবা ভাল হ'ব বিশেষ নকওঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আগুৱাই লৈ যাব বুলি মোৰ বিশ্বাস